এতিয়া চাবা হা এই গৰমত কতই এনেকৈ ৰ'দত বহি কিনে কণী ভাজিছে, কতই পাপৰ ভাজিছে, কতই আকৌ কম্বল উৰি কিনে শুইছে ৰ'দৰ লগত চেলেঞ্জ কৰি কিনে। আৰু কালি আকৌ মোৰ ক্লিনিক এজন মানুহ আহিনে সুধিছে কি কৰিছা, কি খবৰ? মই কৈছোঁ খবৰ মজা আৰু অভিজ্ঞতা লৈ আছোঁ। কিহৰ বোলে? মই কৈছোঁ ইমান গৰমৰ অভিজ্ঞতা আগতে ইমান পোৱা নাই ন, এতিয়া ইমান পাইছোঁ, অলপতো অভিজ্ঞতা ল'ব লাগিব, শিকিব লাগিব অলপ, ইয়াতকৈ বেছি গৰম আহিব। তো ইয়াতকৈ বেছি গৰম আহিলে কেনেকুৱা কি কৰিব পাৰি, কি কৰিব লাগিব, কি কৰিব নালাগে, সেইবিলাক শিকি আছোঁ লাহে লাহে, অলপ মাথাটো খটাই আছোঁ। এনেকৈ কৈছে মানুহজনে, হাঁহি কিনে গুচি গৈছে। তাৰপিছতে আকৌ অলপ পিছতে বাইদেৱে ফোন কৰিছে, বাইদেৱে ফোন কৰি কৈছে সৰু কি কৰিছা? মই কৈছোঁ আছোঁ অলপ অভিজ্ঞতা লৈ কিনে। কিহৰ? এই ৰ'দৰ। তাৰপিছতে কৈছে পানী বেছিকৈ খাবি পানী বেছিকৈ খাব দিছে। মই বোলো বাপ দিনৰ মূৰত কেয়াৰটো যি লৈছা নিজৰ বোলে কেয়াৰ ল'বই পাহৰোঁ কেতিয়াবা। তাৰপিছতে আকৌ মনতে ভাবি আছোঁ হা, এতিয়া ইমান গৰম, মামাইতো আগতে গম পাইছে এইবাৰ ইমান গৰম হ'ব বুলি, সেইকাৰণে আগতীয়াকৈ চবকে কৈছে যে গছপুলি ৰুব লাগে। তো 10,000কৈ পইচা দিয়া হৈছে, গছপুলি ৰুইছে মানুহবিলাকে, ফটোও দিছে, কিন্তু কেইডাল গছপুলি ডাঙৰ হৈছে এইটোতো ঠিক নাই বাৰু, সেইটো বাৰু গ'ল। গছৰ পুলি ৰুবৰ কাৰণে কি মামাই আমাক পইচা দিব লাগে নেকি? উশাহ কোনে ল'ব? আমি ল'ম। গছৰ তলত কোনে বহিব? আমি বহিম গৰম পৰিলে, বা অলপমান ঠাণ্ডা পৰিব বুলি আমাকহে লাগে গছৰ কাৰণে, তাৰ গছপুলি ৰুবৰ কাৰণে মামাই পইচা দিব লাগে। ঠিক আছে, যদি 2 দিনমান পিছত অক্সিজেনৰ অভাৱ হয় তেতিয়া মামাই অক্সিজেন দিব লাগিব, হয় নহয়? তো মামাই যাক ইচ্ছা কৰিব বা যাক দিম বুলি ভাবোঁ তাকহে দিব, চবকেতো নেদে। তো যেতিয়া মানুহবিলাকে তেতিয়া ক'লে নহ'ব আকৌ যে হয় নহয় মামাই উশাহ ল'ব লাগিলেও মামাক ক'ব লাগে বোলে, হয় নহয়? তেতিয়াতো মানুহবিলাকে মামাকে দুখ দিব, আমাক অক্সিজেন নেদে বুলি। কিয় দিব? টেক্স দিব লাগিব, হয় নহয়? মই ভাবি থাকোঁ এইবোৰ কথা মাইণ্ডত আহি থাকে। 2 দিনমান পিছত এতিয়া ইমান গৰম মামাইতো মানে আগতে জানে কাৰণেতো গছৰ পুলি দিছে ন ৰুবৰ কাৰণে চবকে। মই এটা কথা ভাবি নাপাওঁ, গছ পুলি ৰুবৰ কাৰণে আমাক মামাই পইচা দিলেহে যে আমি গছ পুলি ৰুব লাগিব এই বুলিতো কথা নাই, হয় নহয়? আমি আমাৰ কাৰণে আমি গছ পুলি ৰুব লাগে। গছ কিয় ৰুব লাগে? কাৰ্বন ডাই অক্সাইড যিটো আমি নিশাহত এৰি দিওঁ সেইটো কোনে এবজৰ্ব কৰি লয়? গছে লয়। তাৰ বিনিময়ত আমাক কি দিয়ে? অক্সিজেন দিয়ে, আৰু সেই অক্সিজেন দিয়াৰ কাৰণে আমি জীয়াই আছোঁ। তো গছ পুলি আমি আমাৰ কাৰণে ৰুব লাগে নে মামাই আমাক পইচা দিয়াৰ কাৰণে ৰুব লাগে? হে, এতিয়া 2 দিনমান পিছত যেতিয়া অক্সিজেন নোহোৱা হ'ব তেতিয়া কি হ'ব? তেতিয়া মামাই আমাক দিব নেকি? আৰু তেতিয়াতো মামাই দিব লাগিলেওতো মামাই টেক্স ল'ব ন, তেতিয়া আকৌ মামাক ক'লে নহ'ব নহয় যে আমি এতিয়া উশাহ ল'বৰ কাৰণে মামাক টেক্স দিব লাগিব বুলি। মানুহবিলাক কিয় এনেকুৱা বাৰু? চব বেলেগৰ ওপৰত নিৰ্ভৰশীল, এইবিলাক বেয়া।